जिबौ गार्ड कमलेश्वर राभाया दिनै केशरनिफ्राय 12 फुट गोलाव अजगरखौ रैखा खालामदों। बे जिबौखौ कमलेश्वर राभानि साहसजों रैखा खालामनाय जायो। सोरबा सेल्फि लानो फैदों, सोरबा गिदों, सोरबा नायनो फैदों। दिनै अदालगुरि जिल्लानि खालाइगावनि गेरुवा गामियाव मा कामाख्या देवालयनि साखाथियाव मासे गेदेर जिबौ ओंखारो। जिबौखौ नुनानै जायगानि सुबुंफोरा गिदोंमोन आरो गामिनिफ्राय गासै मानसिफ्रा जिबौखौ नायनो फैदोंमोन। बे गिदिर जिबौखौ नायनो थाखाय 600निबो बांसिन सुबुंफोरा जायगायाव ज' जाफैदों। जिबौ गार्ड कमलेश्वर राभानि मोनसे सोमोनांथाव आरो बाख्नायथाव खामानि। दिनै गामिनि मानसिफ्रा बे जिबौखौ नुनानै गिबाय। माखासे समनि थाखाय फानजारिजों हमनो गोबां नाजादोंमोन, नाथाय दुगैग्रा सुबुंफोरा बेखौ हमनायाव फेलें जादोंमोन। उनाव जिबौ गार्ड कमलेश्वर राभाखौ फन खालामो। राभाया कल खालामनायनि उनाव 15 मिनिटनि गेजेरावनो जायगासिम सफैयो आरो जिबौखौ रैखा खालामो। अब्ला ओनसोलारि सुबुंफोरा राभानि बेबायदि साहसखौ नुनानै सोमोनांदोंमोन। जिबौखौ रैखा खालामनायनि उनाव हाग्रा बिफाननो खौरां हरनानै खालाइगाव हाग्रा बिफाननिसिम गथायनानै होनाय जायो, जाहाथे बेखौ मोनसे रैखाथि गोनां जायगायाव दोनहैनो हायो। আমি আজি উদ্ধাৰ কৰিলোঁ, বহুত কষ্ট কৰি আপোনালোকে দেখা পাই খবৰ দিলে মোক। আজি উদ্ধাৰ কৰিলোঁ আপোনালোকৰ ইয়াত, বহুত ভাল লাগছে। আপোনালোকে যে সাপটো মাৰি পেলোৱা নাই, আপোনালোকে এনেকুৱা সাপবিলাক মাৰি নেপেলাব, এইবিলাক বিলুপ্ত প্ৰায় বস্তু আৰু আপোনালোকে ধৰাৰ চেষ্টা নকৰিব। এজন সম্পূৰ্ণ এক্সপাৰ্টহে এইবিলাক ধৰিব পাৰে হা। আপোনালোকে কোনো ধৰাৰ চেষ্টা নকৰিব। আপোনালোকে মোক ভিৰ পাই খবৰ দিছে, ভাল লাগিছে। আজি মই ৰেস্কিউ কৰিব পালে আপোনালোকৰ সহায় সহযোগত এনেকুৱা মোকো আগবাঢ়ি থাকিব কাৰণে আপোনালোকৰ সহায় সহযোগ কৰক। ইমান যে হাল্লা কৰি মই এইটো কথাই নকওঁ। কই বের দেয় না, চোপটা থাকে নাকি কোনটা এরা মানে বেশি হাল্লা করে। ये मेरे जोर से तू याद है और आगे कौन ओ कमला एक्शन अच्छा की रे विश्व रे हेलो 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 अमित कुमार फोन करी আজি আপুনি ইয়াত আহিলে কোনে আপোনাক প্ৰথম খবৰ দিছিলে? হয়, নমস্কাৰ। মোৰ নাম শ্ৰী কমলেশ্বৰ ৰাভা। মই কলাইগাঁও ওদালগুৰি ডিষ্ট্ৰিক্টৰ ষ্টেট ৰেস্কিউৱাৰ হয়। মোক আমাৰ অসীম শৰ্মা ভাইটিয়ে মোক ফোন কৰি ক'লে আমাৰ খাম্পাহোলা মা কামাখ্যা দেৱালয়ৰ এই বাঁহ জাৰ্ণিত এটা অজগৰ দেখা পাইছোঁ বুলি। মই লগালগ আহিলোঁ। হয়, ইয়াতে এটা অজগৰ আছিলে আৰু এই বাঁহৰ ওপৰৰ পৰা বহুত কষ্ট কৰি সাপটো নমাই আনি এইটো বাৰ্মিজ পাইথান হয় অজগৰ। এইটো আমি মাত্ৰ ৰেস্কিউ কৰিলোঁ আৰু আপোনালোকে দেখা পাইছে সকলোৱে বস্তাত ভৰাই থৈ দিছে। এইটো দৈৰ্ঘ্য প্ৰায় 12 ফুটমান হ'ব আৰু ওজন 20 কিলোমান হ'ব। এই সাপে খুটিলে কিবা হয় নেকি? এই সাপটো অবিষাক্ত সাপ, এইটো কোনো বিষাক্ত সাপ নহয়। কিন্তু ই যেতিয়া কামুৰিব আপোনাৰ হয়তো মাংস পেশী ছিঙি নিব পাৰে। ইয়াৰ দাঁতত ইমান জোৰ আৰু ই মানুহ মুচাৰি কেনে মাৰে। মানুহ গৰু বা সৰু পোৱালি মুচাৰি কেনে মাৰে। ইয়াৰ ইমানখিনি শক্তি আছে। এইটো এতিয়া আমাৰ ফৰেষ্টৰ মানুহ আহি আছে আৰু আমাৰ জয়ন্ত দাস ছাৰ আহি আছে। তেওঁলোকে মোৰ দোকানলৈকে আহিব। আপোনালোকে সকলোৱে গম পায় মোৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আছে কলাগাঁৱতে। তাৰ মাজে মাজে মই
স্নেক ৰেস্কিউ কৰি ঘূৰি ফুৰোঁ এতিয়া তেওঁলোকে মোৰ দোকানলৈকে আহিব তেওঁলোকক সমজাই দিম বন বিভাগৰ মানুহ তেওঁলোকে নিশ্চয় সঠিক স্থান ভাল স্থানত যায় এই বস্তু এৰি দিব মানে স্থানীয় মানুহে যদি এইটো ধৰিব চেষ্টা কৰে কিবা অসুবিধা হ'ব নেকি হয়তো এজন এক্সপাৰ্টহে পাৰে এইবিলাক স্থানীয় মানুহে হয়তো ক্ষয়ক্ষতি হ'ব পাৰে কিবা কাৰণত এই যদি বাইট কৰে অবিষাক্ত সাপ কিন্তু যোনখিনি তাৰ বাইট কৰে মাংস পেশী ছিঙিয়ে লৈ যাবহি তাৰ দাঁতকেইটা ইমান মানে শক্ত দাঁত আপুনি স্থানীয় ৰাইজক কি আহ্বান জনায় এয়া স্থানীয় ৰাইজক আহ্বান জনাওঁ মই যিহেতু ওচৰৰে মানুহ যিকোনো সাপ ওলালে আপোনালোকে মোক খবৰ দিব মই ৰাতিও আহোঁ ৰাতি 2টা 1টা বুলি কথা নাই কালিও আহিছিলোঁ এখন ভাইটিয়ে জানে কালি 12টা বজাত আহিছিলোঁ মই সাপ ইয়াতে গোৱালা সাপ এটা ৰেস্কিউ কৰিছোঁ মই যেতিয়া তেতিয়া আহোঁ আপোনালোকে মাৰাৰ চেষ্টা নকৰিব আৰু ধৰাৰ চেষ্টা নকৰিব এইটো এজন সম্পূৰ্ণ এক্সপাৰ্টেহে গম পাই জানে আপোনাক এতিয়া ৰাইজে যদি কণ্টেক্ট কৰিব খোজে কেনেকৈ কণ্টেক্ট কৰিব মোৰ নাম্বাৰ আছে মোবাইল নম্বৰ মোৰ নাম্বাৰটো কৈ দিছোঁ আপোনালোকক 8638275769 মোৰ নিজা ইউটিউব চেনেল আছে কমলেশ্বৰ ৰাভা বুলি আছে আৰু ফেচবুক পেজ আছে আৰু কমলেশ্বৰ ৰাভা বুলি আছে আপোনালোকে চাৰ্চ কৰিলে গম পাই যাব ধন্যবাদ হয় কিছু সময় পূৰ্বে আমি গম পালোঁ এটা অজগৰ সাপ ওলাইছিলে আৰু আমাৰ বিপুল বাবা ভাইটিয়ে সাপটো ধৰিছে তেওঁ কোৱা মতে সাপটো বিষাক্ত নহয় কিন্তু তাৰ মানে সাপটো বিষাক্ত হয় কিন্তু কিছু মুখত কিবা দাঁতৰ জোৰ আছে তাতে মানে মাংস পেশীও কাটি নিব পাৰে আৰু যিহেতু আমি বিলুপ্ত প্ৰাণী এইটো ইয়াতে নামাৰি ধুনীয়াকৈ ধৰিছে আৰু এই সাপটো আমি চিৰিয়াখানালৈ গোটাই দিয়াৰ ব্যৱস্থা কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টে আপুনি স্থানীয় ৰাইজ হিচাপে নাই নাই এওঁ ধুনীয়া কি ক'লে বুজি পাইছোঁ পুৰা পইচা পাতি লয় নেকি নাই নাই এওঁ ৰাইজৰ সেৱা কৰি আছে এওঁ ৰাতি 12টাত ফোন কৰিলেও এওঁক মানে পোৱা যায় আৰু ঘৰত সাপ কিবা ওলালে এওঁ ফোন কৰিলে হ'ল ৰাইজত ধন্যবাদ হেল্ল' হয় এইটো ক'ত এৰি দিব এতিয়া আপোনালোকে এইটো আমি আধা ঘণ্টামান পিছত আগত আমি গম পাইছোঁ ৰাখলা ওচৰত অজগৰ এটা ওলাইছে ৰাখলা নহয় এইটো খাম্পা ওলাত মা কামাখ্যা দেৱালয় এতিয়া আমি গম পালোঁ যে আমি আহিলোঁ আহি কিনে আমি এতিয়া পালোঁ আহি হয় তাৰপিছত এতিয়া আমি এইটো এৰিমগৈ এতিয়া খালী হোৱাৰ এয়া মই সাপটো ৰেস্কিউ কৰি আনি আমাৰ ফৰেষ্টৰ খালাইগাঁওনিफ्राय অসীম শर्मानि रिपर्ट NBT लाइव।